যাৰ লগত কথা পাতিলে আপোনাৰ মন ভাল লাগি যায় সেই মানুহেই আপোনাৰ প্ৰিয় মানুহ। মন ভালে থাকিলে সকলো বস্তু ভাল লাগে আৰু মন বেয়া থাকিলে ভালটো বেয়া লাগে, আৰু এইটোৱেই হৈছে প্ৰকৃতিৰ নিয়ম। একাকীত্ব উপভোগ কৰিবলৈ শিকক। পৃথিৱীৰ চবতকৈ সুখী মানুহৰ তালিকাত থাকিব। এটা সময়ৰ পাছত আপুনি ঠিকেই বুজিব যে মানুহে আপোনাক ব্যৱহাৰহে কৰিছে, কেতিয়াও ভাল পোৱাই নাই। সফলতা হ'বলৈ কি দৰকাৰ? অপমান, বেয়া সময়, একাকীত্ব, নিজৰ প্ৰতি আত্মবিশ্বাস আৰু জেদ। তোমাৰ জয় নিশ্চিত। উপকাৰ এটা আচৰিত বস্তু। নকৰিলে মনত ৰাখে আৰু কৰিলে পাহৰি যায়। আজিকালি মানুহে ধেমালি কম কৰে, ধেমালিৰ চলেৰে অপমানেই বেছি কৰে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।